নমস্কাৰ মোৰ ফেচবুকৰ প্ৰিয় মৰমৰ বন্ধু বান্ধৱী অনুৰাগী আৰু শুভাকাংক্ষীসকল মই এতিয়া উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ ৰয়িং জিলাত আছোঁ মই আৰু আজি মই ঢলা শদিয়াৰ ভূপেন হাজৰিকা সেতু পাৰ হৈ ৰয়িঙলৈ আহিলোঁ অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ৰৈ মোৰ মনলৈ আহিছে আমি হেৰুৱালো কি অসমে হেৰুৱাই আছো তাহানিৰ পৰা কেৱল আমি হেৰুৱাই আছো 7খন ৰাজ্য আমাৰ আছিলে অসম অৰুণাচল ত্ৰিপুৰা মণিপুৰ মেঘালয় নাগালেণ্ড এই 7খন ৰাজ্যৰ পৰা আমি সকলোকে হেৰুৱাই দিলোঁ বৰ অসম শেষ হৈ গ'ল আৰু ইয়াত ৰৈ ডক্টৰ ভূপেন হাজৰিকাৰ এটা গান মোৰ মনলৈ আহিছে যদিও মোৰ কণ্ঠ এতিয়া বৰ ভাগি আছে মই ভ্ৰমণত আছোঁ তথাপিও মই গানটো গাবলৈ মোৰ মন গৈছে সেইকাৰণে মই অকণমান গাম মোৰ ভগা মাতেৰেও মই অকণমান গানটো গাম জনী জি লুই তৰ বুকুতে উমলি আছিলো ৰদ কাছলিত বহি পুৱতি অৰুণে ভুমুকি মাৰিলে অৰুণাই পাতিলে আচলাই অৰুণাই পাতিলে আচল পুৱতি অৰুণে ভুমুকি মাৰিলে অৰুণাই পাতিলে আচলাই অৰুণাই পাতিলে আচল অৰুণাচল বুলি নিজক চিনাকি দি তাইও বেলেগ হৈ গ'ল তাইও বেলেগ হৈ গ'ল অৰুণাচল বেলেগ হৈ গ'ল মেঘালয় মিজোৰাম মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা সকলো বেলেগ হৈ গ'ল বৰ অসম ধান বান হৈ গ'ল এতিয়া আমি আকৌ যদি এই সৰু অসমখনত বিভিন্ন জাতি জনগোষ্ঠীক আমাৰ বুকুৰ পৰা উলিয়াই দিওঁ তেতিয়াহ'লে এনেদৰে আমি এদিন ইনাৰ লাইন পাৰ্মিট লৈ আমাৰ ঠাইবিলাকলৈ যাব লাগিব গতিকে মই অসমৰ সকলো জনসাধাৰণক আহ্বান জনাইছোঁ বুকুত বিভেদ পাহৰি সকলো জাতি ধৰ্ম বিভিন্ন জাতি উপজাতি জনজাতি সকলো মিলি আমি একতাৰ দোলেৰে বান্ধ খাই এখন সুন্দৰ অসম বৰ্তাই ৰাখোঁ আহক নমস্কাৰ অৰুণাচলৰ ৰয়িঙৰ পৰা শিখা